সেইদিনাখন আছিল 20 তাৰিখ আৰু ধেমাজিৰ পৰা বাহত আহিছিল বিহুৱলী আৰু সেইদিনাই আমাৰ ঘৰত দাই ঢকুৱা 3 দিন হৈছিল তিলানি আছিল আৰু তিলানিৰ পৰা বাহিৰে বাহিৰে বাইক লগ কৰিবলৈ বুলি গৈছিলোঁ মাহঁতৰ ঘৰলৈ আৰু ইহঁতি দেখিছেনে আহি লগ পাই গোটেই 5 জনী লগ হৈ পুৰা খেলিছে আৰু আমি 3 জনী বাই ভনী লগ হৈ পুৰা জিতি কথা ওলাইছে আৰু দুখৰ মাজতে অকণমান লগ পাই বাই ভনী অলপ হাঁহি ধেমালি কৰিলোঁ এফালে ভিনি দুইটা দেখিছেনে এফালে ডাঙৰ ভিনি সৰু ভিনি আৰু এইফালে মায়ে ডাঙৰ জীয়েকলে টোপোলা বান্ধিছে আৰু এইটো ভাইটি দেখিছেনে ভালকে ভিডিঅ' কৰা ক মায়ে কৈছে ভিডিঅ'বিলাক ভালকে কৰ বাই আহিছে ছোৱালীকিজনী ভালকে তুল আৰু মোৰ ফুলখিনি তুলিবলৈ নাপাহৰিবি দেই তেনেকৈ কৈছে আৰু এইজনী বাই সৰু ছোৱালী কুহি আৰু বাইৰ মাৰ ফুলখিনি যদি দেখাই নিদিওঁ মায়ে অকণমান মনটো দুখ কৰে আৰু বৰ ধুনীয়াকৈ ফুলবিলাক ফুলি আছে দেখিছেনে এই পাই বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ আৰু নতুনকৈ এজোপা ফুলিছে এইজোপা কিবা হংখৰ মাজত যেন মণি মুকুতা কিবা সোমাই আছে ফুলজোপাৰ মই নাম নাজানো দেই বাকি এইজোপা কিবা থপাকে ফুলিছে আৰু গোটেই ফুলখিনি দেখাই দিছোঁ আৰু ভিডিঅ' কৰি থাকোঁতে পিছফালৰ পৰা সিহঁতি মানে পুৰা হাঁহি আছে মোক কিবা কিবি কৈ আছে আৰু মোৰ মানে ষ্টাইলটো দেখি ভিডিঅ' কৰা ষ্টাইলটো দেখি সিহঁতি কিবা কিবি কৈ আছে বাৰু বাকি মাহঁতৰ ঘৰলৈ মই ঘপকৈ যাওঁ খন্তেকহে থাকোঁ অলপ ভিডিঅ' কৰোঁ গুচি আহোঁ বাহঁতে যায় থাকিব পায় কিন্তু মই থাকিব নোৱাৰোঁ মানে মোৰ ঘৰত অকণমান মানুহ কম যে সেইকাৰণে বাকি পিছফালৰ কথাখিনি শুনকচোন বাৰু ভিডিঅ' আছে এফালে আমাৰ ৰাইজসকলে ফটো মাৰিবলৈ পজ দিছে এয়া মোৰ বৰজী এয়া মোৰ ল'ৰাটো সৰু আৰু গোটেই সৰু ছোৱালীজনী আকৌ ভিডিঅ' কৰিছে নুমলীয়া হৈছে এফালে এতিয়া বায়ে খাবলৈ বহিছে ধুনীয়াকৈ আৰু চব ষ্টিলৰ বাচন দেখিছেনে কাঁহৰ কাঁহী বাতি একোৱেই নাই মানে তাই খাই বেয়া পায় আৰু এই 3টা প্ৰাণী ৰৈ পেলাই চাই আছে বাই কেনেকৈ খাইছে ছাগলীৰ মাংস আছিলে কুকুৰা মাংস মাছ গাহৰি মাংস দালি চালাড ঢেৰ কিবা কিবি আৰু জীয়েক আহিছে তো খুৱাইছে ধুনীয়াকৈ আৰু এইজনী দেখিছেনে পাৰুল বাই যজ্ঞক পূৰা মানে আলপৈচান ধৰি আছে আৰু বাকি মই পুৰা ভিডিঅ' কৰি আছোঁ আৰু সৰুৰ লগত মোক দেখিবলৈ কেনেকুৱা লাগিছে জনাবচোন তাইৰ নিচিনা হয়নে বাৰু মানে মাহী ভাগিনৰ মিল আছেনে অকণমান জনাব হে বাই আমাৰ সোনকণেও মোক থাকিবলৈ দিয়ে আকৌ তো পাৰুল বায়ো দিয়ে থাকিবলৈ পাৰুল বাই এটা ভিন্ন পাৰুল বাই থাকিবলৈ দিয়ে মোৰ মানুহটো মোক থাকিবলৈ দিয়ে তোৰ মানুহটো এই তোক ভাল নাপায় ডাইক কৰিবি হুজে কৈছে বুলি হুজে কৈছে ভাল নাপায় লৈ পেলাইছে মোক ডলাৰ চবে আজিকালি ডলাৰৰ কথাই কয় চবে ডলাৰৰ কথাই পাতে আজিকালি Hello guys, how are you? I'm fine. You? I'm also fine. Okay. Oh yeah. Pali sir. আমি যেতিয়া 4টা লগ হওঁ পুৰা কথা ওলাই আমাৰ আৰু এইফালে সৰুৱে দেখিছেনে পুৰা কান্দিছে ঘৰত নাযায় থাকিবলৈ লাগে এইফালে এতিয়া বাইহঁতক বিদায় দিবলৈ বুলি ল'লোঁ মানে সিহঁতি থকাকৈ নাই অহা ঘূৰি যোৱাকৈ আহিছিলে আৰু বাইক বিদায় দিব ল'লোঁ মানে তাই আকৌ আমাৰ ঘৰত সোমালগৈ সেইকাৰণে আৰু শেষত আমি গোটেই কেইটাই মিলি মাক জীয়েক পুতেক আৰু পাপাৰ লগত ফটো মাৰিলোঁ ধুনীয়া লাগিছে দেই পাপাক ধুনীয়া লাগিছে পাপা মা বঢ়িয়া এফালে আকৌ ফটো চটো তুলি হ'ল সিহঁতি যাবলৈ বুলি লৈছে মই স্কুটিত বহি আছোঁ মানে লগত একেবাৰে লৈ যাওঁ বুলি আৰু এৰিব মনেই নাযায় বহু দিনৰ মূৰত আহে সেইকাৰণে এফালে আকৌ বাই আহি আমাৰ ঘৰত সোমাল অকণমান সময়ৰ কাৰণে মায়ে লোকেল ডিম দিছিলে আৰু সিহঁতি সেইখনতে পাই পুৰা দৌৰি খেলিছে দেখিছেনে আৰু বহুত দিনৰ মূৰত লগ হৈছে এৰিবই মন নকৰে বাকি মই একেবাৰে ভাগৰুৱা সেই সময়লৈকে বাকি আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মন্তব্য কৰিব আৰু সেইদিনাখনেই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ধৰি ৰাখিছিলোঁ